আজি গৈ আছোঁ ক'ত চফ্ৰাই গৈ আছোঁ খুলি দিমচোন মই যাবলৈ মনা কৰিছোঁ নহয় সেইজনী হেল্ল' ফ্ৰেণ্ড আসসালামু আলাইকুম ৰাকিবা চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভাল আৰু আজি আমি সকলোৱে একেলগে যাবলৈ ওলাইছোঁ চফ্ৰাই যাওঁ ডাঙৰ বৌ মাকৰ গাটো অলপ ভাল নাই তাকে খবৰ কৰি আহোঁ বুলি ভাবিলোঁ সেয়া আমি গৈ আছোঁ এতিয়া চফ্ৰাইলৈ আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আৰু এতিয়া আমি গৈ আছোঁ চুকাফা মৈদাম চাবলৈ কাৰণ ঘৰৰ পৰাই প্লেনিং কৰি অহা নাছিলোঁ ইয়াত আহিহে পটাপট অকণমান এনেই সোমাই চাই যাওঁ বুলি ভাবিলোঁ আৰু এয়া আমি গৈ আছোঁ এতিয়া চুকাফালৈ পুতুককৈ ডিচিশ্যন ল'লোঁ আমি মানুহ দেখি আজি বহুতেই মানুহ হৈছে কাৰণ চৰাইদেউ মহোৎসৱ হৈ আছে আৰু কিনো উৎসৱ পাতিছে তাকে চাওঁ বুলি অকণমান সোমাই গ'লোঁ আমি ফাইনেলি আমি সোমাই গ'লোঁ চুকাফা মৈদামত অলংকাৰ পৰিবেশন নাচ ক'ত উঠিলে চা পৰিচালিত এই অঞ্চলৰ ৰাইজে যি ঐক্য সংহতি উৎসৱটো অনুষ্ঠিত কৰি আহিছে ধন্যবাদ জনাইছোঁ বিশেষকৈ এজন ব্যক্তিক ধন্যবাদ বিশেষভাৱে জনাইছোঁ আমি আহি পালোঁ চুকাফা আৰু আমি অহা বহুত দেৰি হৈ গ'ল সেইটো কাৰণে চব জেগা ঘূৰিবলৈ টাইম নাপাওঁ অকণমান 4টা বাজিবলৈ হ'ল বন্ধ কৰিবলৈ হ'ল আৰু আজি বহুত মানুহ আৰু চুকাফা উৎসৱ হৈ আছে এফালে আৰু উদ্বোধন হৈছে বুলি অপৰাধ সহকাৰে গৈ আছোঁ মাজক দেখিছেনে অকলে বহি আছে তাৰ মনত দুখ কাৰণ তাৰ পচন্দৰ কাপোৰ পিন্ধি যাব নাপালে আজি সেইটো কাৰণে অকলে এনেকৈ বহি আছে এতিয়া আমি আৰু অকণমান আগুৱাই যাওঁ বুলি ভাবিছোঁ নাজানো মায়ে কথা কৈ থাকোঁতে তোলা আৰু এইফালে এনেকৈ দুটা মৈদামৰ মাজতে এটা ৰাস্তা ওলাইছে আৰু এই ৰাস্তাটো গৈ এনেকৈ সুৰংগ এটা পাই গ'ল সুৰংগটো ইমানেই আন্ধাৰ আৰু তাৰ ভিতৰতে বোলে মৰা লাষ্ট ৰাখিছিলে তেনেকৈ কৈ দিয়াৰ কাৰণে ভয় লাগিলে সেইটো কাৰণে আমি বেছি দূৰ সোমাই নগ'লোঁ এনেই ওচৰৰ পৰাই অকণমান ভিডিঅ' কৰি আনিলোঁ
আৰু সেই ওখ মৈদামটোৰ পৰা 3-4 বছৰীয়া মানৰ কণমানি এজনী বাগৰি পৰিলে, কাৰণ দেউতাকে ওপৰত তুলি লৈ গৈছিলে। কিন্তু এইটো দেউতাকৰ প্ৰত্যেকজন মাক দেউতাকৰ ভুল হ'ব, কাৰণ এনেকুৱা ওখ মৈদামবিলাকত এনেকৈ সৰু সৰু বাচ্ছা তুলি নিয়াটো ভুল কথা। আৰু যিসকলে তোলে আৰু নুতুলিব, কিন্তু প্ৰত্যেকজন মাক দেউতাকে ধ্যান ৰখা উচিত যেন কোনো বাচ্ছা এনেকৈ মৈদামৰ ওপৰত তুলিব নালাগে, কাৰণ বাচ্ছাবিলাকে একো নাজানে ন, সেইটো কাৰণে তুলিবই নালাগে তেওঁলোকক। আৰু ধ্যান ৰাখিব আগলৈ যাতে এনেকৈ মৈদামৰ ওপৰত সৰু ল'ৰা ছোৱালী কেতিয়াও নুঠাই যেন। আৰু অকণমান আগতেই চুকাফা উৎসৱ হৈ আছে, তালৈ যাবলৈ টাইম নহ'ব, তথাপিতো অকণমান যাব বোলে। আৰু যিটো চাইডে মেলা বহি আছে সেইফালে যাবলৈ আমাৰ টাইম নহ'লে কাৰণে আকৌ আমি ঘৰলৈ ঘূৰি আহি আছোঁ। আৰু এয়া দেখিছে নহয় অসমীয়া পাকঘৰ, য'ত মানে ধুনীয়া অসমীয়া খাদ্যৰে ভৰপূৰ থালি দিয়া হৈছে। আৰু ইয়াৰ ভিতৰত আমি সোমাই গৈছিলোঁ, খাবলৈ নহয় কিন্তু এনেই ভাল লাগিলে দেখি ভিডিঅ' কৰিবলৈ মই সোমাই গ'লোঁ আৰু অকণমান ভিডিঅ' কৰি আনিলোঁ, দেখুৱালোঁ আপোনালোকক। আৰু আহি থাকোঁতে ৰাস্তাতে মগৰিবৰ আজান দিলে, এতিয়া আমি ঘূৰি আহি আছোঁ। আৰু ইমানেই মানুহ ভিৰ আছিলে চুকাফাত যাবৰ কাৰণে, আৰু ৰাস্তাত এইদৰে গাড়ী জাম লাগি আছিলে। আকৌ ইয়াত আহি আমি 1 ঘণ্টামান আকৌ ফচি গ'লোঁ গাড়ীতেই, কাৰণ কোনো ফালৰ পৰা ৰাস্তাই নাছিলে গাড়ী ওলাবৰ কাৰণে। সেইটো কাৰণে ইয়াতে বহি থাকিলোঁ আমি বহুত টাইম। আকৌ আমি গৈ আছোঁ এতিয়া চফ্ৰাইলৈ। এয়া জুই ফুৱাই ঘাইল হোৱা মানুহ চাবলৈ। চাহ আকৌ এইফালে ইমান বেয়া জোতাযোৰ পিন্ধিব লাগে লৈ মাজান চাওঁ। মোক কিমান মাৰে এতিয়া মাৰিছে। চবেই বহি জুই ফুৱাই আছোঁ আৰু মাজানক চাবলৈ আহিছিলোঁ, এয়া খবৰ কৰিবলৈ আহিছোঁ। এইকেইজনী চুকাফাৰ সদস্যত ব্যস্ত। আমাক আজি বৌয়ে খুৱাই খুৱাই পেটৰ অৱস্থা বেয়া কৰি
এইফালে আমাৰ কাৰণে বনাইছে তৰকাৰী চিকেন। এইফালে জুই একুৰা জ্বলি আছে। এইফালে বৌয়ে বনাইছে পোলাও। আৰু আমি ইয়াত একেবাৰে বহি পিনে জুই ফুৱাই আছোঁ। অঁ, এইজনী মোক এই সদায় বহাই আগে ভাগে খাবলৈ। সেইজনীয়ে আগে ভাগে বহাই খাবলৈ মোক এই নাচিন ব সব নিজে লাম আপুনি একো দি দিব না যাবলৈ ওলালো দেই। গনে গনে উলিয়াই খাই বৈ আকৌ টোপোলাও দি উঠিছে। আৰু এতিয়া আমি খাই বৈ ঘৰলৈ উভতি আহিছোঁ। আজি ভিডিঅ'টো ইমানখিনি আছিলে। কেনেকুৱা পালে চাই কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু লগতে আপোনালোকৰ মৰম আৰু আশীৰ্বাদে মোক আগুৱাই লৈ যাব বুলি মই আশা ৰাখিলোঁ। আজি